Hello students, in this video I have translated into Assamese the poem Our School of Class 4 English of Bidyabharati curriculum. I also have answered the following question. So students, let's start the video. তোমালোকে বুজি পাইছানে মই কি ক'ব বিচাৰিছো যেহেতু এটো এটা ইংৰাজী ভিডিও হয় সেইভাবে মই এখিনি প্ৰথম কথাখিনি মই ইংৰাজীতে কৈছো তোমালোকে বুজাৰ অলপ চেষ্টা কৰিবা মই কৈছো যে এই ভিডিওটোত মই বিদ্যাভাৰতী পাঠ্যক্ৰমৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ আৱাৰ স্কুল যেটো কবিতা আছে সেই কবিতাটোৰ অসমীয়ালৈ অনুবাদ কৰিম আৰু তাত থকা প্ৰশ্নৰ উত্তৰ কেইটা দিবলৈ চেষ্টা কৰিম গতিকে বলা এতিয়া ভিডিওটো আৰম্ভ কৰোঁ Our school there in our heart is our teacher's seat with due respect we always meet তাৰ মানে কি কৈছে ইয়াতে যে শিক্ষকসকলৰ আসন আমাৰ অন্তৰত থাকে আমাৰ হৃদয়ত থাকে আৰু আমি শিক্ষকসকলক বা আমি আমাৰ শিক্ষাগুৰুসকলক আমি সন্মানেৰে দেখা কৰোঁ Second paragraph The school is our learning temple Their knowledge is like a candle তাৰ মানে কি কৈছে যে আমাৰ স্কুলখন হৈছে আমাৰ শিক্ষাৰ এটা মন্দিৰ যিদৰে ক্যান্ডেল মানে মম যিদৰে মমে আন্ধাৰ আঁতৰাই আমাক পোহৰ বিলায় সেইদৰে পঢ়াশালীখনেও আমাক জ্ঞানৰ পোহৰ বিলায় বুজিলানে এতিয়া হা প্ৰশ্নৰ উত্তৰ কেইটালৈ প্ৰথমতে দিয়া আছে হোৱাট ইজ ইউৰ স্কুল কি হ'ব Our school is a learning temple দুই নম্বৰটো দিয়া আছে How do you meet your teacher We meet our teacher with respect তিনি নম্বৰত দিয়া আছে What do you get in the school We get knowledge in the school তাৰ পিছত 4 নম্বৰত কেইটামান খালি ঠাই দিয়া আছে সেই কেইটা হ'ব A number A Our teacher's seat is in our desk কি হ'ব ইয়াতে heart হ'ব B নম্বৰটোত কি হ'ব Our learning temple is the school এটা স্কুল হ'ব A candle spread light A school spread knowledge We meet our teacher with respect এটা রেসপেক্ট হ'ব বুজিলানে তোমালোকে গটিকে এই সৰু পাঠটোৰ বিষয়ে কটেখিনি কথা মই আলোচনা কৰিলো তে তোমালোকে অলপ ঘৰত পঢ়িবা ভিডিওটো চাই অলপ কথাবিলাক মনত ৰখাৰ চেষ্টা কৰিবা যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকৰ বন্ধুসকলৰ মাজত শেয়াৰ কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ এৰিছো ধন্যবাদ